নমস্কাৰ সকলোকে পুনৰ পৰা স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলৰ আন এটি নতুন ব্লগলৈ। আজি বহুত ভাল লাগিছে কাৰণ কেলৈ মোৰ গোটেই অসমৰ পৰা গোটেই পৰিয়াল আহি মোৰ লগত আছে। আমি মুম্বাইত ফুৰি আছোঁ, গতিকে আজি আমি আহিছোঁ লোকেল ট্ৰেইনত, মুম্বাই লোকেল ট্ৰেইনত। আমাৰো আজি প্ৰথম মুম্বাই লোকেল ট্ৰেইনত। আজি আমি যাবলৈ ওলাইছোঁ এলিফেণ্টা। গতিকে আমি প্ৰথম যাম গেটৱে অফ ইণ্ডিয়া, তাৰপৰা আমি যাম এলিফেণ্টা। আৰু এইফালে আমাৰ এয়া পৰিয়াল ডিবু, এয়া দুজনী মাহী, ডাঙৰ মাহী, সৰু মাহী আৰু আমাৰ ছাৰ। গতিকে আহক আমাৰ লগতে আপোনালোকে এলিফেণ্টা দৰ্শন কৰক। এটা কথা ক'বলৈ পাহৰি গৈছিলোঁ, সকলোকে ৰঙৰ উৎসৱ ফাকুৱালৈ শুভেচ্ছা জনালোঁ। যোৱাবাৰ আমি ক'ত আছিলোঁ, ৰুৰকিত আছিলোঁ, তাত বহুত ফাকু খেলিলোঁ। আজি এতিয়ালৈকে খেলা নাই, হোলী পেকেট লৈ আহিছোঁ, সময় মিলিলে বিচত যাম, তাত আমি ফাকু খেলিম। আমি এতিয়া কনজিউমাৰ্গৰ পৰা লোকেল ট্ৰেইন লৈছোঁ দাদৰলৈকে। দাদৰত আকৌ ট্ৰেইন চেঞ্জ কৰিব লাগিব। দাদৰৰ পৰা আমি ক'লৈকে যাম, চাৰ্চ গেটলৈকে যাম। গেটৱে অফ ইণ্ডিয়া। এইফালে মোৰ বেক চাইডে আছে গেট অফ ইণ্ডিয়া। মোৰ আগৰ ভিডিঅ'ত আপোনালোকে দেখা পাবই যদি চাইছে, আৰু যদি নাই চোৱা মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম, আপোনালোকে চাব পাৰিব। গেটৱে অফ ইণ্ডিয়াৰ বেলেগ এটা ভিডিঅ' আছে। এতিয়া আমি আহি পালোঁ গেটৱে অফ ইণ্ডিয়া গোটেই পৰিয়াল। এতিয়া আমি যাম এলিফেণ্টা। গতিকে আহক আমাৰ লগত চাফাৰী কৰক এলিফেণ্টা। আমি এজন ফটোগ্ৰাফাৰ পাইছোঁ, নতুন ফটোগ্ৰাফাৰগৰাকীৰ নাম হৈছে ৰিদ্ধি। পূৰা বেলেগ বেলেগ এংগুলত ফটো মাৰে তাই। আমি এতিয়া ফেৰীত উঠিলোঁ। ফেৰী আমি ওপৰৰ মহলত উঠিছোঁ গোটেইখিনি। ভাল লাগিছে। গতিকে আহক আপোনালোককো ইয়াৰ নাজাৰাটো দেখাই যাম। फाइनली আমি আহি পালোহি एलिफेंटा केव। अब हम जाएंगे टॉय ट्रेन पर। तो ইয়াত পোৱাৰ পাছত প্ৰায় অকমান টয় ট্ৰেইনত যাব লাগে।
ইয়াৰ পৰা অকণমান দূৰ আমি টয় ট্ৰেইনত যাম। এতিয়া আমি ইয়াত আকৌ টিকেট লৈ সোমালোঁ এলিফেণ্টা কেভত। এতিয়া আমি পাৰ পাৰ্চন 5 ৰুপিজ। এতিয়া আমাৰ আছে খোজকাঢ়ি যোৱা চাফাৰ। আহি থাকক আমাৰ লগত। ওপৰলৈ উঠি যাবৰ বাবে প্ৰায় 100টামান চিৰি আছে। 127টামান চিৰি আছে নেকি? এতিয়া আমি আহি ফাইনেলি পালোঁ এলিফেণ্টা কেভ। বহুত ভাগৰ লাগিছে, বহুত ষ্টেপ বগালোঁ। এই এলিফেণ্টা কেভ আছে আৰৱ সাগৰৰ মাজৰ এটা দ্বীপত, আৰু এই কেভটো হৈছে ভাস্কৰ্য শিল্পৰ এক অনন্য নিদৰ্শন। ইয়াত প্ৰধানকৈ 2টা শাখাত বিভক্ত কৰা হৈছে। প্ৰথম শাখাটো আকাৰ অলপমান ডাঙৰ, য'ত 5টাকৈ গুহা আছে আৰু য'ত হিন্দু দেৱতা শিৱৰ মূৰ্তি খোদিত কৰা আছে। আনহাতে যিটো দ্বিতীয় খণ্ড, তাত আকাৰটো অলপ সৰু আৰু তাত বৌদ্ধসকলৰ 2টা স্তূপ আছে। 1987 চনত এই গুহাসমূহ সংৰক্ষণৰ উদ্দেশ্যে ইউনেস্কোৱে ইয়াক বিশ্ব ঐতিহ্য তালিকাৰ অন্তৰ্ভুক্ত কৰি লয়। আমি ইয়াত বেছি দেৰি থাকিব নোৱাৰিলোঁ কেভত, কিয়নো আপোনাৰ ৰিটাৰ্ণ ফেৰী লাষ্ট 5:30লৈকে যায়। এতিয়া অলম'ষ্ট 5টা বাজিলে, তো আমি সেইকাৰণে সোনকালে ইয়াৰ পৰা উভতি আহিছোঁ। এয়া হৈছে আমাৰ এলিফেণ্টা কেভৰ পৰা উভতনি যাত্ৰা, আৰু এইখন হৈছে আবেলি 5:30 বজাৰ ফেৰী। যিহেতু আবেলি হৈ আহিছে, গতিকে সাগৰখনো বেছি অশান্ত হৈ অহা নিচিনা লাগিছে। ঢৌবোৰ বহুত প্ৰবল ক্ষেত্ৰত আহিছে, যাৰ কাৰণে জাহাজখনত উঠি অলপমান ভয় লাগিছে। বুকুখন কিবা দূৰকৈ কঁপিবলৈ ধৰিছে। এই ভয়ৰ মাজতে আটাইতকৈ ভাল লগা দৃশ্য হৈছে এইবোৰ হৈছে সাগৰত থকা চিগাল, আৰু এই চিগালবোৰে যেতিয়া জাহাজ এখন আহোঁতে বা যাওঁতে জাক পাতি উৰা মাৰি আহে, আকৌ পুনৰ সেই একেটা গতিতেই গুচি যায়। সেই দৃশ্যটো চাই সঁচাকৈ কিবা মনটো ভাল লাগি গৈছিল। ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰিছোঁ। পুনৰ লগ পাম আন এটি নতুন ভিডিঅ'ত। আৰু ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিল, লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু লগতে যিসকল নতুন ভিউৱাৰ্ছ মোৰ চেনেলটোত আহিছে, তেওঁলোকক অনুৰোধ জনালোঁ যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখে। ধন্যবাদ।